হাই এভৰিৱান মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ খবৰ নিছফালে চাকৈ মোৰো আছো আৰু ঠিক ঠাক আজি এয়া মই মেখেলা চাদৰ পিন্ধিলো ভাল চাই আৰু আজি আমাৰ ঘৰত এটা অনুষ্ঠান আছে মানে আমাৰ বৰমাহতৰ দাদাৰ পুতেকৰ মানে মোৰ ভতিজাটোৰ জন্মদিন সেইবাবে পূজাও কৰিব নাৰায়ণ পূজা এয়া বামুণে যোগাৰ কৰি ললে এয়া আলহীখিনি হৈছে এখিনি মই ডেকোৰেশন কৰি আছো সিম্পল কে আৰু এয়া ভাইটো আৰু দাদা আৰু তো বাইটোৰ মাক মোৰো মায়ে হ'ব এয়া ভাইটো মই চাহ বনাই দি আছো আলহীখিনিক এয়া বাৰ্থডে বয় হেয়া খুদি কাৰ বাৰ্থডে আজি মই কেক কাটিম বুলি ক'লে তাৰ খং উঠে আৰু এনেকৈ ফূৰ্তি লাগিছে আজি তাৰ জন্মদিন কাৰণে এনেকৈ বেলুনলৈ যাই পে আছে হি এয়া মই অলপমান ডেকোৰেশন কৰি দিছো বেলুনেদি ইয়াত কেক কাটা হ'ব অলপ দেৰিকে এয়া হাজবেণ্ডে কেক লৈ আহি পালে এয়া থৈছো কেকটো দেখাত থব নৰে ৰব সৰু চলি আছে কেটামান লতবত কৰিছে কেকটো নহলে গটা হে গৈ যাব এয়া বাৰ্থডে বয় আৰু এতিয়া কেকটো কটা হ'ব এয়া আমি গোটেইখিনি সৰু ল'ৰা ছোৱালীখিনি মাতি নিছো এয়া বাইদেউ হাও এয়া কেকটো কটা হ'ল ময়ো কাটি দি আছো এয়া দেউতাও খোৱালে মাকক খোৱালে আৰু কাষত থকা ল'ৰা ছোৱালীখিনিকো অলপ অলপ দি দিলোঁ এয়া তাক অকণমান খুৱাই দিলোঁ এয়া মোকো অকণমান খুৱাই দিলেহি ইয়াৰ কেক কাটা ঠাণ্ডা নাই বেলুন ফুটা দে ঠাণ্ডা এয়া বাকক খুৱাই দিলে এয়া মোৰ সৰু ল'ৰা ছোৱালীক অলপ অলপ দিলে এয়া বাৰ্থডে গিফ্ট দিছে কোনোবা এটাক এয়া মই অলপ অলপ পকাই দিলোঁ আৰু সৰু সুৰাকক বহুত ভাল পায় এয়া সৰু সুৰাকে কাম কৰি আছে বস্তি তাৰ পৰা আৰু কটা সময়খিনি কেক খুৱাই দিলে সৰু সুৰাকক এয়া বাহৰ বাইদেউটোৰ ভাগিনটো এইখিনি ভিডিঅ' কৰি দিছে কিয় মাজে মাজে কৈ আছে আপোনালোকক শুনাই আছো ৰ'ব খানাৰ কাৰণে যোগাৰ আৰু দালি চালি এইবিলাক বনাই আছে এয়া পেৰি ফুৰি মাহতে আৰু বাইদেউ আছে দাদা আছে তৰকাৰী বহাইছে চৌকাত তো সি মাজে মাজে কিবা কাৰণে কৈছে আপোনালোকে শুনিব পায় নে নাপায় নাজানো অলপ শুনকচোন সি এইখিনি ভিডিঅ' কৰি দিছে মোক এয়া বৰমাহতৰ ৰুম আৰু ইফালে পূজাৰ বাবে ভোগৰ যোগাৰ কৰি আছে নাৰায়ণ পূজা যিহেতু ভোগ দিব আৰু এয়া কলা কল আৰু এইবিলাক ফল মূল ধূপ চাকিৰ বাবে যোগাৰ আছে এইবিলাক গুড়া ইয়াত পূজা কৰা হ'ব আৰু বাকি খোৱা ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ বহুত মানুহ আহিছিলে চাহ তাও দিলোঁ আৰু ভাত বিলায়ো দিলোঁ ভাত আঞ্জা আৰু এয়া আহিলোঁ ৰুমত এতিয়া বাচন চাচন ধুই আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে যি অলপমান কৰিছোঁ গোটেই কৰিব নোৱাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো
প্ৰেছ কৰিব যিসকলে মোৰ নতুনকৈ ভিডিঅ' চাই আছে এইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ 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 আৰু এয়া ফুট লৈছিলোঁ পূজাৰ সময়ত বৈ গৈছে আৰু আজিলৈ বাই বাই